तामुलपुर जिल्लाखौ जोंनो नाङा जोंनि दाबिखौ मानियाब्ला जों जिराया 아니 तामुलपुर जिल्ला नालागे जोंनि दाबि खामानियाव जों जिराया नो जस्टिस नो रेस्ट सुबनखाता जपादं ओनसोलखौ बाक्सा जिल्लायावनो लाखिफिननांगौ रायजोफोरनि दाबि जस्टिस नो रेस्ट तामुलपुर जिल्ला नालागे बाक्सा जिल्ला सिंनि भारत भुटान सीमा सेरनि सुबनखाता आरो जपादं ओनसोलखौ गोदानै फोसावनाय तामुलपुर जिल्लायाव सरजाबनायखौ लानानै जपादं सुबनखाता ओनसोलनि रायजोफोरा थाद'नाय गैयै सोमावसारनाय हाबाफारि लानानै ओनसोलखौ दुंहाव थासारि सोमजिहोदों। बेबादिनो दिनैबो फिन जपादं सुबनखाता ओनसोलनि रायजोफोरा जाला कुमारिकाता लामानि गेजेराव थानाय पाग्लादिया दैमानि गेजेराव हाबसोमनानै सोमावसारनाय हाबाफारि लायो। सोमावसारनाय रायजोफोरा फाफ्लियाव साइकेल बाननानै पाग्लादिया दैमानि गेजेराव हाबसोमना नो जस्टिस नो रेस्ट जोंनि दाबिखौ मानियाब्ला जों जिराया तामुलपुर जिल्लाखौ जोंनो नाङा सुबनखाता जपादं ओनसोलखौ तामुलपुर जिल्लायाव सरजाबनायखौ जों गनाया जोंखौ बाक्सा जिल्लायावनो लाखिफिननांगौ बायदि स्लगान होनानै सोरखारनि हेंथायै खुद्रिसारो आरो लोगोसेनो जपादं सुबनखाता ओनसोलखौ तामुलपुर जिल्लायाव सरजाबनायखौ बोखांनानै लायाब्ला फैगौ समाव जायखिजाया राजखान्थि हान्जाखौ जपादं सुबनखाता ओनसोलाव हाबनायखौ बन्द खालामनायजों लोगोसे भट थुनायनिफ्राय गोजानाव थागोन होनना हुमखि होनानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আমি প্ৰতিবাৰ সাব্যস্ত কৰিব লগা এইটো কাৰণে হৈছে যে যিটো আমাৰ বাক্সা ডিষ্ট্ৰিক্ট আছিল বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কৰ্তন কৰি তামোলপুৰ ডিষ্ট্ৰিক্টলৈ লৈ গ'ল এই তামোলপুৰ ডিষ্ট্ৰিক্টত লৈ গ'লে আমি এইখন ৰাস্তাই দি তাৰমানে এই পাগলীয়া নদীৰ বুকুৱেদি পাৰ হৈ আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ কিছুমান কাম কৰিবলগীয়া হ'ব। গতিকে যিহেতু ইয়াতে যাতায়াতৰ সুবিধা নাই দলং নাই আজি 6 মাহ ধৰি ইহঁতে তাৰমানে অহা যোৱা কাৰণে অসুবিধা আমি এই পাগলীয়া নদীৰ পানীত একবুকু পানী পাৰ হৈ ফেলে তামোলপুৰ ডিষ্ট্ৰিক্টত যাব লাগিব। সেই সংক্ৰান্তত আমি যিহেতু যথেষ্টভাৱে আমি অসুবিধা ভোগ কৰিব লাগিব আমি এটা উপলব্ধি কৰিছোঁ কষ্ট হ'ব বুলি পেলাই সেয়েহে আমি তামোলপুৰ সমষ্টিৰ পৰা আমাক কৰ্তন কৰি পেলাই বাক্সা ডিষ্ট্ৰিক্টত ৰাখিব লাগে বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি পাগলীয়া নদীত পানী নামি পাই চাইকেল লৈ কান্ধত যোৱাৰ কাৰণে যেতিয়া আমি সাধাৰণ জনতাবিলাকে ডিষ্ট্ৰিক্টলৈ যাব লাগিব চাইকেল এনেধৰণে যেনেকুৱা ধৰণে দেখা পাইছে এনেকুৱা ধৰণে কান্ধত চাইকেল লৈ পাৰ হ'ব লাগিব এবুকু পানী। সেইকাৰণে আমি এই প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা চৰকাৰে মহলক আমি জনাব বিচাৰিছোঁ যে আমি কেনেকুৱা ধৰণে কষ্ট কৰি আমি পাগলীয়া নদী পাৰ হৈ তামোলপুৰ ডিষ্ট্ৰিক্টত যাব লাগিব সেই দৃষ্টান্ত দিশৰ কাৰণে আমি এই পানীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এতিয়া বৰ্তমানলৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ আজি বহুদিন হ'ল কিন্তু আমি বহুতো দল সংগঠন আছে যদি আমাৰ আন্দোলনসমূহ যদি চৰকাৰে আওকাণ কৰি থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি দৰকাৰ হ'লে আমি ভোট বৰ্জন কৰাৰ কাৰণে আমি তাৰমানে প্ৰস্তুত আছোঁ। আপোনালোকৰ এই ক্ষেত্ৰত যিহেতু আমাৰ এটা স্থানীয় MLA আছে GM আছে অধ্যক্ষ আমাৰ কাতিৰাম বড়ো ডাঙৰীয়া আছে আমি যেনেকুৱা আন্দোলন কৰি আছোঁ এই আন্দোলনৰ ক্ষেত্ৰত আজিলৈ আমাক কোনো ধৰণৰ তাৰমানে খবৰ লোৱা নাই আমাৰ যিখিনি দুখৰ কথা জানিবলৈ ইচ্ছা কৰা নাই আৰু দূৰে দূৰে থাকে। গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ তেখেতসকলৰে কিবা এটা নিশ্চয় কিবা এটা দুৰ্বলতা আছে তেখেতসকলৰ জৰিয়তে বোধহয় এই ডিষ্ট্ৰিক্ট ঘোষণাৰ ক্ষেত্ৰত সিহঁতৰ নিশ্চয় অৰিহণা আছে সেইকাৰণে আমাৰ ওচৰত অহা নাই যিহেতু আমাক কোনো ধৰণৰ আমাক খবৰ লোৱা নাই পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ লগত কেনেধৰণে আমি হেৰি কৰিম সেইটো আমাৰ সময়ে ক'ব। আমি সিদ্ধান্ত লৈছোঁ যিহেতু আজি যথেষ্ট ধৰণৰ তাৰমানে গণপ্ৰতিনিধি আছে তেখেতসকলে আমাৰ খবৰ লোৱা নাই যদি ঠিক তেনেকৈ একো খবৰ নোলোৱা কৈয়ে থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত যেনেকুৱা ভোট আহিব লোকসভা ইলেকশ্যন আহিব বিধানসভা ইলেকশ্যন আহিব পৰিষদীয় ইলেকশ্যন আহিব তেতিয়াহ'লে এই সুবনখাতা আৰু জপাদং অঞ্চলত কোনো ধৰণে তাৰমানে আমি ৰাজনীতিৰ নেতাসকলক আমি প্ৰৱেশ কৰাৰ কাৰণে আমি সুবিধা নিদিওঁ।